আপোনালোকক মোৰ মিতালী ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল আৰু মোৰো বৰ্তমান ভাল। আজি হৈছে আপোনাৰ 25 তাৰিখ আৰু বাজিছে আঢ়ৈটা বাজিছে আৰু মই এফালে যাবলৈ ওলাই আছোঁ। এফালে মানে আচলতে মোৰ মানে বৰ্তা ছোৱালীৰ জনীৰ নন্দেকৰ বিয়া, কাইলৈ বিয়া, মানে 26 তাৰিখে বিয়া, আৰু মই এতিয়া যাবলৈ ওলাই আছোঁ আৰু আপোনালোকক অলপকৈ দেখাম। এতিয়া মই যাম, অকলে যাম, আৰু যদি সেইকাৰণে মই ভিডিঅ' কৰিব নোৱাৰিম। যদি কোনোবা লগত গ'লহেঁতেন, তেতিয়া মানে মাহঁত যদি গ'লহেঁতেন, তেতিয়া মই ভিডিঅ' কৰি দেখাব পাৰিলোহেঁতেন কেনে গৈছোঁ বা কোনফালেদি গৈছোঁ। গোলাঘাট কছাৰীহাটত বিয়া আছে, সেয়া এতিয়া যাওঁ আৰু আপোনালোককো অলপ দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। তেনেহ'লে ব'লক মোৰ লগত, এতিয়া আপোনালোকো যাব।
ঢালি নিদিবি আকৌ গন্ধপুষ্পে নমো বৰায় নম ধূপম বিষ্ণুস্বৰূপায় বৰায় নম বহনী দেৱতায় শৈলপ্ৰদীপম বিষ্ণুস্বৰূপায় বৰায় নম বৰায় নম অকমান ৰং মৰম কৰি দিয়ক খাই দিয়ক Bye.